সৰু সুৰা মানুহবিলাকক কাটি দিলে তেওঁলোকক ফাঁচি দি দিয়ে, কিন্তু ইমান ডাঙৰ মানুহজনক মাৰ্ডাৰ কৰি দিলে আৰু মাৰি দিলে, তেওঁলোকক কিয় ফাঁচি দিব পৰা নাই? কিয় ন্যায় দিব পৰা নাই? কি লাগি পিনা তেওঁলোকক এনেকুৱা কৰিব পৰা নাই? কাৰণ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কেছত কি জড়িত আছে নেকি? নে সেইটো কাৰণে তেওঁলোকক ফাঁচি দিব পৰা নাই বা জুবিন দাক ন্যায় দিব পৰা নাই? কি কাৰণ আছে এইটোত? ইমান এনেকুৱা হ'ব নালাগে মানুহ মানে। চৰকাৰটো যদি হয় চৰকাৰ হিচাপে হ'ব লাগে, যেনেকৈ আমাৰ ৰুলটো সেইটো হ'ব লাগে মানে, যোনটো ষ্টাইলত তেওঁলোকে আগতে কৰি আহিছে। চাওক স্পষ্টভাৱে সৰু সুৰা মানুহে যদি কাটি দিয়ে ন, তেওঁলোকক হয়তো বহুত ডাঙৰকৈ ফাঁচি দি দিয়ে, কিন্তু ইমান ডাঙৰ ইমান বিখ্যাত গায়ক এজনক মাৰি পিনা এতিয়ালৈকে ন্যায় দিব পৰা নাই। ন্যায় দিব কেতিয়া? 20 বছৰ পাছত। সেইটো হ'লে কি হ'ব? অসমখন সেনেকুৱা হ'লে কি হ'ব সেইটো ভাবি চাওক। এটা ইমান ডাঙৰ ছিংগাৰক মাৰি দিলে, মাৰি পিনে তেওঁলোকৰ এতিয়ালৈকে একো কথাই নাই। মুখ্যমন্ত্ৰী এতিয়া মুখত দৈ সুমিয়াই লৈ ছাইডত চুকত বহি আছে আৰু ফিজু চাজুগাই দি চব বহি আছে। মৰা কিন্তু ইমান ডাঙৰ ডাঙৰ কথা ক'লে, কিন্তু যেতিয়া মানুহটো মাৰি দিলে তেতিয়া নেকি একো ক'ব পৰা নাই। কেলে? তাৰ লগত জড়িত হৈ থকাৰ কাৰণে এইবিলাক কৰিব পৰা নাই, নহ'লেতো কৰিলেহেঁতেন। এইটো আপোনালোকে বিচাৰ কৰক। যদি আপোনালোকে এইটো ভিডিঅ' যদি পূৰা যদি কমেণ্ট কৰে, যদি মামাই এইটো ভিডিঅ' চায় তেতিয়াহ'লে চাওক, একো কথা নাই, কিন্তু মানে ৰিয়েলটোৱে কৈছোঁ। আৰু তাৰে মাজত মই স্পষ্টভাৱে ক'ব খুজিছোঁ, জুবিন দাক ন্যায় লাগিবই। লাগিলে সেইটো আজি নহওক, কাইলৈ নহওক, পৰহিলৈ হ'লেও ন্যায় লাগিব। ইলেকশ্যনৰ আগত হ'লেও ন্যায় লাগিবতো, ন্যায় লাগিবই। আৰু সেইটো ক্ষেত্ৰত যদি ন্যায় নিদিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বেকাৰ আৰু কাম নাইকিয়া চৰকাৰ অসমৰ ভিতৰত হ'ব, গোটেই ৱৰ্ল্ডৰ ভিতৰত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰটো এনেকুৱা হয় মানে, অকল পইচা লুটিব জানে, পইচা খাব জানে আৰু মানুহক ন্যায় দিব নাজানে। ইমান ডাঙৰ মানুহজনক মাৰিলে, জুবিন ক্ষেত্ৰত এতিয়া কাৰেণ্টৰ একো ব্যৱস্থা নাইকিয়া কৰি দিলে আৰু নিজৰ পোষ্টাৰ আহিছে। কি বালৰ নোকেলা! জুবিন দাতকৈ ডাঙৰ তেওঁ নহয়, মুখ্যমন্ত্ৰী জুবিন দাতকৈ ডাঙৰ কাহানী হ'ব নোৱাৰে আৰু নহয়ও। কিন্তু তাৰে মাজত কৈছোঁ, সেইজন মানুহে খেলা কৰি মাৰিলে, খেলা কৰি মাৰি পিনে এতিয়া কি ন্যায় দিব পৰা নাই। এনেকুৱা মুখ্যমন্ত্ৰী আমাক নালাগে। 2026 এনেকুৱা মুখ্যমন্ত্ৰীক পঠিয়াই দিব লাগে অসমৰ পৰা খেদি পিনা। আৰু এনেকুৱা যদি মুখ্যমন্ত্ৰী থাকে, অসমখন নিশ্চয় ধ্বংস হ'বতো হ'বই। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।